পুৱাই মানে কি এথালিমান ভাত খাই ওলাই ল'লোঁ আৰু ভোট দিম বুলি আৰু ভোট দিবলৈ যিহেতুকে আৰু আইডিখন লাগিব ন আৰু আইডিখন লৈ ল'লোঁ আৰু এইফালে আমাৰ পেহাহঁত তো ভোট কি হ'ল ভোট দিব নাযায় নি যাব আৰু এইফালে লাখপতি বাইদেউহঁত বহি আছে তো লাখপতি ফৰ্ম লৈ পেলাই ঘৰত বহি আছে বোলে কি ভোট কি হ'ল ভোট লাখপতি বাইদেউ আৰু লাখপতি আঁচনি তো তেওঁলোকৰ আঁচনিবিলাকৰ কাৰণে মানে কি তেওঁলোকে বোলে কিবা ভোট দিব যাব আৰু কাক দিব নুশুনো মই আৰু ভোটটো নিজৰ মনে মানে যাক ভাল পায় ন মনোনীত পাৰ্টিজনক চিলেক্ট কৰি পেলাই ভোট দিব তো পেহাই কাক ভোট দিব সেইটো নাজানো তো নুশুনো মই কিন্তু কাক ভোট দিব আৰু মই কাক দিম আৰু এইফালে লৈ ল'লোঁ ভোটাৰ আইডি আৰু গৈ আছোঁ বলক তেন্তে হ'লে ভোট দিবলৈ তো চলো তো আহি পালোঁ মানে তিনিআলি আৰু তিনিআলিৰ পৰা মানে বেছি দূৰ নহয় আৰু ইয়াত এটা কাৰ্যালয় আছে আৰু ইহঁতে কি হ'ল ভোট কি হ'ল সঞ্জয় ঠিক আছে আৰু সঞ্জয় মানে কি গুৱাহাটীৰ পৰা ভোট দিবলৈ আহিছে আৰু ভোট দিবতো লাগিবই ন গুৱাহাটীৰ পৰা আহিছে আৰু আমাৰ এইফালে তো বছত বহি আছোঁ দিলে মানে তই চাওঁ চিন চাওঁ দিয়া নাই তো দিলি নে কি নাই দিয়া দিলি তো মই বাকী আছোঁ চাগে আৰু মই দিম আৰু অলপ ৰখি লওঁ যিহেতুকে লাইন পাতিবলগীয়া হৈছে বোলে আৰু বহুত ডাঙৰ লাইন হৈ আছে আৰু অলপ ৰখি দি আছোঁ টমটমত অকণ ফুৰি আহোঁ অলপ খিচিৰিকেইটাৰ কাৰণে বহি আছোঁ যে ভোটটো পিছত আছে কিন্তু খিচিৰি দিছে বোলে আৰু খিচিৰি খাই লওঁ আৰু খিচিৰি আমাৰ খিচিৰি ক'ত আছে খিচিৰি হা এইফালে বোলে কি ইলেকশ্যন ভোট নিদিয়া আগত খিচিৰি খিচিৰি দে খিচিৰি কি আমাৰ খিচিৰি নিদিয় দিছে প্ৰথমে খিচিৰিটো খাই লওঁ তাৰপিছত ভোট দিম ন গৈছিলোঁ আৰু ভোট দিব যাওঁতে মানে কি লাইন দেখিলোঁ আৰু লাইন দেখি ভয় খালোঁ আৰু এতিয়া মানে খেল খেলিবলৈ আহিছোঁ তো এইফালে আমাৰ যোৰহাট তো আমি বহুত দিনৰ মূৰত আহিছোঁ খেলিবলৈ দেই বহুত দিনৰ মূৰত ন 10 বছৰ পিছত আহিছোঁ আমি বিয়া বাৰু পাতিলেতো সেইকাৰণে আমি নাই পতা সেইকাৰণে আহিছোঁ আৰু এই লগত হাৰ্দিক পাণ্ডিয়া আছে ৰোহিত শৰ্মা হাৰ্দিক পাণ্ডিয়া আৰু ৰোহিত ইয়াৰ নাম আৰু বাকীখিনি পাৰ্টি তো ইয়াতে অলপ বিজি হৈ আছে সিহঁতে আৰু কোনো নাই ইয়াত চব এতিয়া বাহিৰে কৰ্মস্থানত থকা জেগা হয় নি তো বহুত বছৰ মূৰত ভোট দিবলৈ আহি খেলিবলৈ আহিছোঁ তো ভোটটো মানে ভাবিছোঁ নিজকে কিবা এটা বুদ্ধি লাগিছে ভোটটো মানে কি অলপ দেৰিকৈ দিমগৈ খেলিবলৈ মানুহ নাই আজিকালি ন নাই তো আমি আজি টকা দাদা অঁ দাদা আৰু এই গুৱাহাটীৰ মানুহ এইবিলাক গুৱাহাটীৰ পৰা ভোট দিব আহিছে আপুনি ন তাকে কেনেকুৱা ফিলিংছটো আপোনাৰ বঢ়িয়া তো কিয় বিয়া খাবলৈ আহিলে ভোট দিলোঁ এতিয়া খেলিব আহিছোঁ ল'ৰাখিনিৰ লগত কি হয় এতিয়া চাই লওঁ আৰু যাদৱ দাহঁত কি কেছটো কি আগতে যেতিয়া খেল খেলিছিলে আমি তেওঁলোকক তেতিয়া সৰু আছিলোঁ আমি তেতিয়া বল আমি মানে কি বুটলি দিওঁ তো আজি একেলগে খেলিম ভাল লাগিব বেছি নহয় জানো চাই লওঁ কি হয় এতিয়া আৰু কি বেয়া লগা লাগিছে মজা লাগিছে উৎসাহ দিছোঁ আমি লাজ লাগিব লাগিছিল নাই উৎসাহ দিছোঁ পোৱালিবিলাকক এই সৰু পোৱালিকেইটাৰ লগত খেলি হাৰিলে লাজ লাগিব লাগিছিলে মানে সিহঁতক এবাৰ জাষ্ট মনটো ভাল লগাবলৈ অলপ হয় নি এতিয়া আমি ভালকৈ খেলিম এবাৰ ভালকৈ মানে তো প্লেয়াৰ আহিছে এই প্লেয়াৰ এই ভালকৈ খেলিব চাগে তো সৰু পোৱালিৰ লগত হাৰিলোঁ মানে সেইটো জানিম এতিয়া তো খেল চালোঁ আৰু খেলিলোঁ আৰু যাওঁ এতিয়া ভোট দিব লাগে আৰু বোলে মানুহ চাই লওঁগৈ মানুহ যদি পাতলিছে তেনেহ'লে ভোট লগাই দিম ন ভোট দিলোঁ মানে বহুত অপেক্ষা অন্তত ভোটটো দিব পাৰিলোঁ বহুত লাইন পাতিবলগীয়া হ'ল আৰু দেখিছে ন ভোটৰ এইটো চিহ্নটো দেখাই দিছোঁ তো ভোটটো দি মানে এতিয়া আজৰি আৰু এইফালে মানে ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্বৰ এটা অধিকাৰ আছে আৰু সেইবাবে সেই অধিকাৰ সাপেক্ষে তো ভোটটো দিয়াটো আমাৰ কৰ্তব্য মানে আৰু ভোট সেইবাবে দিলোঁ বাকীখিনি চৰকাৰে কৰিব তো আমি ভোট দিয়া কামটো ভোট দি দিলোঁ সেই কাক দিছোঁ কি দিছোঁ সেইখিনিতো মই প্ৰথমতো কৈছোঁ যে কাক দিছোঁ কি দিছোঁ কাকো নকওঁ মই সেইটো নিজৰ মনৰ পৰা এজন মনোনীত পাৰ্টি নিৰ্বাচিত কৰি পেলাই দিছোঁ যে দেশখন ভাল হৈ থাকক বা সেই সকলো কামবিলাক সুখেৰে হওক সেইবাবে ভাবি কিনে দিলোঁ এতিয়া আৰু কি আৰু সেয়াই চৰকাৰে কৰিব বাকীখিনি